অথনি বাজে আপোনাৰ কাৰণে ৰৈ আছো সময় মূল্য কি বুজি নাপায় নি জলদি আহক ও বাইদেউ নমস্কাৰ চিনি পাইছে নাই মই যে অকমান ফোন কৰিছিলে যে ছোৱালী দেখাবলৈ আপুনি আপুনি এই ছোৱালী চাবলৈ আহিছ কাপোৰ কানি নাই এইবোৰ কি গেঞ্জি পিন্ধি আহিছ এইবোৰ কি হা এইবোৰ মানে আপুনি খৰখেৰাকে মাতিলে নাই সেই নাই কাপোৰ ধুইলে যে একদম পটাপট আহোঁতে এনেকুৱা হ'ল আৰু হ'ব দে এতিয়া কমিশ্যন আনিছ নাই আনিছো পুৱা লৈ আহিছো বাইদেউ আপোনাৰ কাৰণে কমিশ্যন ছোৱালী ঘৰত অলপ লেবেল দি কথা কবি তেতিয়াহে মাকে ভাল পাব বৈ এতিয়া ব'লক ঐ কি কৰ এই ছোৱালী ইমপ্ৰেছ কৰিব লাগিব যে এইকাৰণে ছিক্স পেক বডিটো উলিয়াই ল'ম বুলি বোলো গৃহস্থ ঘৰত আছে নে আমি ছোৱালী চাবলৈ আহিছো ঐ এনেকে মাতে নি অলপ পুৰলৈকে মাত বোলো গৃহস্থ ঘৰত আছে নে আমি ছোৱালী চাবলৈ আহিছো ঐ কি কৰি আছ অলপ দুখ মনে মৰমত মাত আপুনি যেনেকৈ কৈছে তেনেকৈ মাতিছো এই তই থাক মই মাতিম মাতক কি হৈছে আপোনাৰ মুখৰ মাতে নাই মোৰ মাতটোত পেছাৰে বুলি কৈছো এই মাত গৃহস্থ আপোনালোকে ইমান সেৱা কৰি আছে আজি আমাৰ মহাবা ভিক্ষা দিব নোৱাৰো বেলেগ এদিন লৈ যাওক নমস্কাৰ বাইদেউ আমি ভিক্ষাৰী নহয় আপোনাৰ ছোৱালীৰ কাৰণে যে ল'ৰা এটা চাইছিলে এইটোৱে লৈ আহিছো হয় নেকি আহক তেন্তে আপোনালোক ভিতৰলৈ চিনি নোপোৱাৰ কাৰণে বেয়া নাপাব তোক ছোৱালী চাবলৈ কোনে আনিছে মই তোৰ আগে আগে যাম তই মোক পাছতে চাই থাক ফলো মি এই কি কৰ তই এইযোৰ কালি আনিছো মানে দোকানৰ পৰা কোনোবাই যদি মাৰি দিয়ে ছোৱালী চাবলৈ আহোঁতে তেতিয়া এই থক সেই মাৰি দিয়ে যদি কোনোবাই এই থক বল আৰু উল্টা পুল্টা কৰি নাথাকিবি মোৰ পিছে পিছে আহি থাক বলক আমাৰ ঘৰটো নতুনকৈ বনাইছে দে ইয়াত বৰ গৰম চৰ্দৰলৈকে যাওঁ বলক মোৰ পাছে পাছে আহি থাক বলক গৈ আহক আপোনালোক ইয়াতে বহকহি ঐ তোকে মই চাবলৈ আহিছোঁ তুলত বহ আহোঁতে আপোনাৰ কিবা প্ৰব্লেম হৈছিলে প্ৰব্লেম মানে মই আছোঁ নহয় একো প্ৰব্লেম হোৱা নাই অলপ গৰম যে সেইকাৰণে অলপ হৈছে আৰু গাই কিবা কৰেনে মই মানে সেই এই ফিল্ম বিজনেছমেন মানে ব্ৰহ্মপুত্ৰখন যে ব্ৰহ্মপুত্ৰখন গোটেইখন মোৰ ভাগৰ মানে ব্ৰহ্মপুত্ৰৰ মণি মুকুতাবিলাক বেছিয়ে মানে মই সেই চলি আছোঁ আৰু আপোনালোক বহক মই ছোৱালীজনী মাতি দিমগৈ হ'ব যাওক কি তোক মই লেবেল দিবলৈ কৈছোঁ বতাহত উৰিবলৈ কোৱা নাছিলোঁ এইটো লেবেল নাই হয় নি আপুনি লেবেল দিবলৈ কৈছে লেবেল দি দিছোঁ হ'ব দিয়ক কিবা একদম পোৱা ক্লিয়াৰকৈ মই কৰিম আপুনি চিন্তা নকৰিব ছোৱালীজনীৰ আগত অলপ ধুনীয়াকৈ কথা কবি ইমপ্ৰেছ দি কবি মোৰ যে ইজ্জতটো নাখাওঁ হ'ব দিয়ক আপুনি চিন্তা কৰিব নালাগে এনেবাকে যদি বিয়া কেঞ্চেল হয় মই যদি এইফালৰ পৰা কমিশ্যনটো নাপাওঁ চাবিটো আপুনি চিন্তা নকৰিব হ'ব মই মই ল'মেই পুৰা ফিক্স কৰি দিম মই একদম লেবেল দি কথা কৈ দিম আপুনি কেলৈ চিন্তা কৰিছে লেবেল দিবি কিন্তু আকাশত উৰা কথা নকবি অ'কে অল ৰাইট আপুনি যা তাৰ লগত চেনি খাই দিব নালাগে তোক চাবলৈ ল'ৰা আহিছে এইটো 102 নম্বৰ এইবাৰ যদি বিয়া কেঞ্চেল হয় তোৰ ঠেং ভাঙি যা ওপৰত দৰা বহিছে চাইগে হ'ব দে তই যা মই গৈ আছোঁ জান মোক চাবলৈ ল'ৰা এটা আহিছে মই তাক যেনে তেনে মেনেজ এটা কৰি থৈ আহোঁগৈ ৰ'বা দেই তুমি অলপ তুমিতো আজি 50টা বহাগ গ'লেই 61 নম্বৰ বহাগত নিবলৈ পাৰা নে নোৱাৰা তোমাৰহে কথা আৰু দেই নহ'লে ঘৰত মই বৃদ্ধ পেঞ্চন পাম নিচিনাহে লাগিছে হ'ব দিয়া এতিয়া থোৱা দৰাটো খেদি থৈ আহোঁগৈ বাই লাভ ইউ জান দৰাজন ক'ত আছে মই চকুৱে দেখাই নাই দেখোন কি ছোৱালী দেখালে হেডলাইট দুটাই নাই দেখোন মই কিবা জানো নেকি মাকে যেনেকৈ দেখুৱাইছে মই যাওঁ দেই মোক কমিশ্যন কি কমিশ্যনৰ কথা কৈ থাকে তোৰ কাৰণে মই কমিশ্যন নাপালোঁ হেল্ল' জান মই পঠিয়ালোঁ দেই দৰা মানুহটোক যেনে তেনে প্লেন এটা কৰিম বুলি